পিপল গছৰ তলত কি কৰিব শত্ৰু নাশ কৰিবৰ কাৰণে আজি ভিডিঅ'টো ৰিকুৱেষ্টিং ভিডিঅ' হয় মই শত্ৰু নাশৰ ওপৰত শত্ৰু দমন কৰিবৰ বাবে আচলতে শত্ৰু নাশ নহয় ঠিক শত্ৰুক দমন কৰিবৰ বাবে বনাইছোঁ ৰিকুৱেষ্টিং ভিডিঅ' যিহেতু এইটো শত্ৰু অজান শত্ৰুৱে হওক আপোনাৰ জনা শুনা কিন্তু আপুনি একো কৰিব পৰা নাই তেওঁৰ ওপৰত তেনেকুৱা শত্ৰুৱে হওক আপোনাৰ ভিডিঅ'টোৱে যথেষ্ট সহায় কৰিব কি কৰিব পিপল গছৰ তলত মৌজোল সৰু মৌজোল নহলে চেনি বটল এটাত পুতি দিব শত্ৰুৰ নামটো আপুনি যাৰ যদি গোপন শত্ৰু হয় তেতিয়াতো বেলেগ কথা কিন্তু আপুনি হিৰোৰ দৰে থিয় হৈ থাকিব লাগিব শত্ৰু নাশ কৰিবলৈ হলে তেওঁৰ লগততো ডাইৰেক্ট আমি কিছু কেতিয়াবা যুঁজিব নোৱাৰো শত্ৰুৱে আমাৰ বিবাহ ভাঙি দিয়ে শত্ৰুৱে আমাৰ বন্ধুত্ব শেষ কৰি দিয়ে বা বন্ধুত্বৰ আৰতো শত্ৰু থাকে শত্ৰুক ৰাখি যাৰ তোলা বা তেনেকুৱা ৰাখি যাৰ কমজোৰ ৰাখি তেনেকুৱাকো শত্ৰুৱে সাধাৰণতে কিবা খুৱাই পেলেও তেওঁৰ জীৱন বৰবাদ কৰিব বিচাৰে মিঠাইৰ লগত কিবা মিলায়ো শত্ৰুৱে এনেকুৱা কালা যাদু কৰি পেলেও হোম যজ্ঞ আদি কৰিও শত্ৰুৱে হানি কৰে সাধাৰণতে কিন্তু আপুনি সেই শত্ৰুক জানিবলৈ দিব নালাগে যে আপুনি তেওঁৰ লগত তেনেকুৱা কিবা কৰিছে আপোনাৰ লগত যিহেতু তেওঁ তেনেকুৱা ধৰণেই কৰিছে আপুনিও তেনেকেই কৰিব লাগিব মনে মনে শত্ৰুক দমন কৰিবলৈ আপুনি মৌজোল বা চেনি অলপ শত্ৰুৰ নামটো আপুনি যদি জানে তেওঁৰ নামটো লিখি কাগজ এখনত মেৰিয়াই ল'ব আৰু মৌ বটল এটাত বা চেনি অকণমান বটলটোত ভৰাই সাফৰখন ঢিলাকৈ থ'ব আৰু একে জেগাতে সেই নামটোৰ সৈতে কাগজখন আৰু মৌ বটলটো পুতি দিব লাহে লাহে পৰুৱাই যেতিয়া সেই চেনি বা মৌখিনি খাই শেষ কৰিব আপোনাৰ সেই শত্ৰুজন যি বন্ধুৰূপে ইমান দিনে আছে তেওঁ শত্ৰুতা আপোনাৰ ওচৰত ত্যাগ কৰিব আৰু বন্ধুলৈ পৰিণত হ'ব নহ'লে তেওঁৰ বিপদো হ'ব শত্ৰু আমাৰ জীৱনৰ এনেকুৱা এটা বস্তু যাক আমাক ইমানেই তেওঁলোকে অনিষ্ট কৰে যে হাঁহিমুখীয়া হৈ থাকে কিন্তু তেওঁ আপোনাৰ বদনাম আমাৰ বদনাম আনৰ আগত গাই আমাৰ বেয়া কৰিব বিচাৰে যিকোনো বান্ধি দিব বিচাৰে কিবা আপুনি এটা ভাল চাকৰি কৰি আছে সেইটো আপোনাৰ ক্ৰেডিট আপুনি নিজে পঢ়া শুনা কৰি পালে কিন্তু সিজনে আপোনাক হিংসা কৰিলে আপুনি বিবাহিত জীৱন এটা ভালদৰে কটাই আছে তেওঁ কটাব পৰা নাই আপোনাৰ লগত তেওঁ শত্ৰুতা কৰিলে হিংসা আপুনি যিমান উন্নতি কৰিব আমি যিমান উন্নতি কৰিম আদাৰ পাৰ্চনে সিমানেই আমাক হিংসা কৰিব দেখিব নোৱাৰিব আৰু আমাৰ লগত বেয়া হ'ব বিচাৰিব বছক আমাৰ বিষয়ে লগাব বিচাৰিব বা পৰিয়ালৰ লগত বেয়া কৰিব বিচাৰিব বা আনথা যিকোনো নিজৰ আপোনাৰ প্ৰেমিক প্ৰেমিকাক হ'লেও আপোনাক তাহাঁতৰ চকুত বেয়া দেখুৱাই কিবা নহয় কিবা প্ৰকাৰে শত্ৰুৱে সদায় নাশ কৰিবলৈ চায় তেওঁ তাতেই ফূৰ্তি পায় গতিকে আমিতো বেলেগ উপায় নাই তেওঁকতো আমি বেলেগ হাৰ্ট কৰিব নোৱাৰোঁ মাৰপিট কৰিব নোৱাৰোঁ বা তেওঁক জনাবলৈও দিব নোৱাৰোঁ গতিকে আমি এনেকুৱা কিছুমান উপায় কৰিব লাগে যিবিলাক উপায় শত্ৰুজনৰো হানি নহয় আৰু আমাৰো তেনেকৈ আমি সকলো বিপদৰ পৰা আঁতৰি আহোঁ মৰমৰ বাবেই জীৱন আছে কষ্ট নাই সুখ দুখ এইবোৰ গতিকে শত্ৰুৱে যদি আপোনাক তেনেকুৱা কৰিছে তেন্তে তেওঁকো আমি বেলেগ এটা উপায়েৰে কৰিব লাগিব আন এটা উপায় দিছোঁ চেণ্ডেলেৰে এই কামটো কৰিব লাগিব ৰাতিপুৱা শুই উঠি প্ৰথমতে কি কৰিব বেলেগ একো কৰিব নালাগে ৰাতিপুৱা শুই উঠি চিধা মুখত অলপ পানী ল'ব মুখত পানী লৈ এচুলু মুখত পানী ল'ব পানী লৈ পেলাই শত্ৰুৰ নামটো মুখেৰে মাতি থাকিব আৰু মাতি পেলাই খুব কুলি কৰিব শত্ৰুৰ নামটো লৈ শত্ৰুজন আপোনাৰ জীৱনৰ পৰা আঁতৰি যাওক এই শত্ৰুজনৰ হানি হওক তেওঁ মোক ইমান বিপদ কৰিছে তেওঁৰ যাতে সদায় বিপদ হওক তেওঁ কেতিয়াও ভাল নহওক কাৰণ তেওঁ মোক মই একো নকৰাকৈ তেওঁ মোৰ লগত ইমানখিনি কৰিছে তেওঁ পাওক আপোনাৰ যি আছে মনৰ যি কথাখিনি ক'ব লগা আছে তেওঁৰ বিষয়ে আপুনি যি ক'ব বিচাৰিছে চব কুলু কৰি এই কথাখিনি ক'ব কৈ পেলাই আপুনি পিন্ধি থকা চেণ্ডেল পাতে তেওঁ প্ৰথমতে পানীখিনি পেলাই দিব যিমানখিনি ক'ব লগা আছে কথাখিনি ক'ব কৈ পেলাই
পানীখিনি পেলাই দিব। পেলাই পেলাই সেই পানীত আপুনি তেওঁৰ নামৰ আগৰ আখৰটো লিখিব আৰু উপাধিৰ আগৰ আখৰটো লিখিব। যদি পূৰা নামটো লিখিব পাৰে ভাল কথা, কিবা এডাল দি, আৰু যদি নোৱাৰে আগৰ আখৰটোৱে লিখিব। আৰু ল'ৰাই সোঁ চেণ্ডেলেৰে আৰু ছোৱালীয়ে নিজে পিন্ধি থকা চেণ্ডেলযোৰ বাওঁ চেণ্ডেলেৰে সেই নামটোত, যিটোত আপুনি নাম লিখিব, সেই নামটোত 3 বাৰ মাৰিব যে তই ধ্বংস হ, তই মোৰ লগত শত্ৰুতা এৰ, তই ধ্বংস হ। বছ, ইমানটোৱে কাম। মই যি উপায় দিছোঁ শত্ৰু নাশৰ, এই যি কামখিনি কৰিলে আপোনাৰ শত্ৰু আপোনাৰ জীৱনৰ পৰা আঁতৰিব। সেইদৰে কৰক, আপোনাৰ শত্ৰু নিজে নাইকিয়া হ'ব বা তেওঁৰ বেয়া হ'ব, অপকাৰ হ'ব। ইয়াৰ পিছত আন এটা উপায় মই দিব বিচাৰিছোঁ। আপোনালোকে লং চবেই চিনি পায়, লং বজাৰত কিনিবলৈ পায়। লংটো কি কৰিব, দক্ষিণ ফালে মুখ কৰি পেলাই চাকি জ্বলাব। শনিবাৰে কৰিব লাগিব এই কামটো। মিঠাতেলৰ চাকি জ্বলাব আৰু দক্ষিণ ফালে মূৰ কৰি বহি ল'ব। শনিবাৰে 3টা শনিবাৰে কৰিব। সৰু সৰু টিপছ, একেবাৰে ইজি টিপছ দিছোঁ, ইমান চিন্তা কৰিব নালাগে, যাতে আপোনালোকে কৰিব পাৰে আৰু আপোনালোকৰ জীৱনটো ধন্য কৰিব পাৰে। দক্ষিণ ফালে বহি ল'ব, মিঠাতেলৰ চাকি এগছ জ্বলাব। পূজাৰ থাপনাত হ'লেও হ'ব, কোনো কথা নাই। তাত 3টা লং দি দিব, ভাল চাই নভঙা নিচিঙা ধুনীয়া ফুল থকা 3টা লং দিব। আৰু বজৰং বাণ, এইটো গোপন শত্ৰু হওক, আপুনি দেখি থকা শত্ৰু হওক, খুব অন্তৰেৰে ভগৱান হনুমানক ক'ব। আৰু বজৰং, এইটো বহুত ষ্ট্ৰং হয়। এই উপায়টো কৰিলে শত্ৰু নাশৰ পৰা লৈ বেয়া শক্তিৰ প্ৰভাৱ, সকলো ধৰণৰ বিপদৰ পৰা মুক্ত হ'ব। গতিকে দক্ষিণ ফালে মুখ কৰি এগছি চাকি জ্বলাব। যদি চাকি গছত লংখিনি শেষ নহয়, কপোৰ এডোখৰ শেষত দি দিব পাৰে। বজৰং বাণ 3 বাৰ প্ৰতি শনিবাৰে পাঠ কৰক, যিমান দিনলৈ পাৰে কৰিব পাৰে। 3 দিন কৰিলেও হ'ব। শত্ৰুজনৰ কথা পূৰা ভাবি চাকি গছলৈ চাই, তেওঁ ধ্বংস হওক, তেওঁক আপোনাক ইমান বেয়া কৰিছে, তেওঁ এইদৰেই শেষ হওক বুলি চাকি গছ যেনেদৰে নুমাব, সেইদৰে কৰক। বজৰং বাণ পাঠ কৰক, আপোনাৰ শত্ৰু নিমিষতে নাইকিয়া হ'ব। খুব প্ৰভাৱশালী মন্ত্ৰ, খুব মনেৰে কৰক, খুব শ্ৰদ্ধাৰে কৰক। ভগৱান হনুমানে আপোনাৰ জীৱন ঠিক কৰিব, সকলো ফালৰ পৰা হেৰি কৰিব। ইয়াৰ পিছত এটা সৰু উপায় দিছোঁ। ৰঙা জলকীয়া 3টা ল'ব, তাত নাম লিখিব। ক'লা মাৰ্কাৰ পেন দি শত্ৰুজনৰ নাম লিখিব, কাপোৰত বান্ধি পেলাই মঙলবাৰে পুতি দিব। শত্ৰুজনক আপোনাৰ নাইকিয়া হ'বলৈ, শত্ৰুজন আপোনাৰ জীৱনৰ পৰা নাইকিয়া হওক বুলি পুতি দিব। ৰঙা জলকীয়া 3টাত, ভাল ঠাই পুৰঠ চাই ৰঙা জলকীয়াত ক'লা কলমেদি, স্কেচ পেন বা মাৰ্কাৰ পেন বা ক'লা মুঠতে আৰু লিখিব পৰা সুবিধা অনুযায়ী কলম এডাল লৈ ধুনীয়াকৈ লিখি পুতি দিব। আপোনাৰ শত্ৰু নাশ হ'ব। তাৰ পাছতে কি কৰিব, পিন বা গজাল যেনেকৈ থাকে, গজাল পিন তেনেকুৱা এটা পুৰি দিব। এটা বেলেগ উপায় দিছোঁ, পুৰিব। কেইবাটাও উপায় দিছোঁ, যিকোনো এটা উপায় কৰিব পাৰে। যদি কাম নিদিয়ে বেলেগ এটা কৰিব পাৰে, তেনেকুৱা আৰু আপোনালোকে যেনেকৈ ভাল দেখে। কাৰোবাৰ খুব সোনকালে কাম দিয়ে, কাৰোবাৰ দেৰি হয়, ধৈৰ্য নাথাকে, গতিকে বেলেগ এটা উপায় কৰিব পাৰে। যেনেকৈ যিয়ে বিচাৰে আমি উপায় দিব পাৰোঁ। গ্ৰহণ কৰাটো শক্তিটো আপোনালোকৰ হাতত থাকে। কিমান সোনকালে আপোনালোকে তাত পাৱাৰ দিব পাৰে, কিদৰে কৰিব পাৰে, সেইটো সম্পূৰ্ণ আপোনালোকৰ ওপৰত থাকে। পিন এটা পুৰিব, পুৰি পেলাই যেতিয়া ঠাণ্ডা হৈ যাব পিনটো বা সেই গজালটো, তেতিয়া কাগজ এখনত সেই শত্ৰুজনৰ নাম লিখি পেলাই সেই গজালটো মেৰিয়াই দক্ষিণ দিশত পুতি দিব। গজালটো পুতি দিব, ক'ব শত্ৰুজন মোৰ জীৱনৰ পৰা নাইকিয়া হওক। সেই শত্ৰুৱে আপোনাৰ লগত বন্ধুত্ব কৰিব, নাইকিয়া হ'ব। যদি নাম জানে, আৰু নাম নাজানিলে বেলেগখিনি উপায় কৰিব পাৰে। যিটো বজৰং বাণ অতিকৈ প্ৰভাৱশালী মন্ত্ৰ, মানে অতি প্ৰভাৱশালী উপায়। ধৈৰ্য ধৰি সহকাৰে, কাৰণ সদায় সময় লোৱা কামটোত বেছি ভাল হয়, গতিকে সেইটো কৰিব পাৰে। বাকী উপায়খিনিও বহুত প্ৰভাৱশালী মন্ত্ৰ হয়, উপায় হয়, সেইখিনিও কৰিব পাৰে। আৰু এটা দিছোঁ মই উপায়। আমাৰ জ্যোতিষ ইনফৰ্মেশ্যন লিংক অসমীয়াতে খবৰ চেনেলটো আপোনালোকে চাই আছে, ভাল পাইছে, মোক সঁহাৰি দিছে, ভাল লাগিছে মোৰ। গতিকে তাৰ বাবে মই ধন্যবাদ এটা জনাবই লাগিব। ধন্যবাদ। আৰু কিবা কমেণ্ট চমেণ্ট থাকিলে ক'ব, মই যিমান পাৰোঁ, যেনেকৈ পাৰোঁ মই সহায় কৰিম। নেমু ল'ব, কাজি নেমু এটা কাটি পেলাই
এফাল দুফাল কৰি ল'ব আৰু যদি গোটাকৈ কৰিব পাৰে ভাল কথা গোটাকৈ ফুটা কৰি ল'ব ফুটা কৰি তাত 3টা লং ভৰাই দিব যদি ফালি ল'ব পাৰে ফালি দিলে যদি হেৰি নহয় ছালৰ সৈতে ফুটা কৰি ল'ব লং 3টা দি পেলাই তাত লং 3টা ভৰাব ওপৰৰ পৰা ভৰাই পেলাই ৰাস্তালৈ লৈ যাব ৰাস্তালৈ নি পেলাই যেহেতু শত্ৰুনাশৰ হয় সকলোখিনি শত্ৰু দক্ষিণ ফালে কৰিব লাগে তিনিআলিয়ে তাত ৰ'ব ৰৈ পেলাই নেমুটো পেলাই দিব জোৰকৈ সেইবুলি ইমান জোৰকৈ নহয় আৰু যে ক'ৰবাত উফৰি পৰি গ'ল ওচৰতে পেলাব জোৰকৈ পেলাই শত্ৰুজনৰ নাম ল'ব লৈ পেলাই সেই নেমুটো বহুত জোৰকৈ পিছত গুৰিয়াই দিব শত্ৰুজন মোৰ জীৱনৰ পৰা আঁতৰি যা তই মোৰ আমুক তই মোৰ শত্ৰু তই মোৰ জীৱনৰ পৰা কমপ্লিট একেবাৰে আঁতৰি যা তই ধ্বংস হ যি হ তোৰ ভাল হওক বেয়া হওক তই তোৰ মই বেয়াও নিবিচাৰোঁ তই খালি মোক মুক্তি দে তই মোৰ জীৱনৰ পৰা আঁতৰি যা এই বুলি সেই নেমুটো লং 3টাৰ সৈতে ধুনীয়াকৈ পুতি নি দক্ষিণ দিশত মুখফালে মুখ কৰি তিনিআলি এটাত নি গুৰ মাৰি পেলাই দিব সেই শত্ৰুজন আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব সৰু সৰু উপায় দিছোঁ খুব ভালদৰে কৰিব মনত নিজৰ উৰ্জা আনি ল'ব যাতে কাম দিয়ে প্ৰভাৱশালী উপায় হয় ভুল নকৰিব কাৰো বাবে বেয়া কৰি চিন্তা কৰি নকৰিব যিটো আপোনালোকৰ কাৰণে অপকাৰ হ'ব সঁচাকৈয়ে যদি কেইজন আজি পঢ়া শুনাত কোনোবা ল'ৰা এটাই চোকা হৈছে গতিকে সি মোৰ শত্ৰু কোনোবাই আমুকক হেৰি কৰি এনেকৈ ভাবিব ই মোৰ শত্ৰু এনেকৈ নহয় সঁচাকৈয়ে যি আপোনাৰ অপকাৰ কৰিব বিচাৰিছে ই আপোনাৰ শত্ৰু আপুনি তাক বুজায়ো তত পোৱা নাই তেনেকুৱা ধৰণৰ শত্ৰুৰ বাবে বা কাৰোবাক অপকাৰ কৰিবলৈ হ'লে 10 বাৰ ভাবি কৰিব কাৰণ আজি আপুনি হয়তো ভাবিছে কিজানি সেই মানুহজনে আপোনাৰ ভালৰ কাৰণেও ক'ব পাৰে তেনেকুৱাও বহুত কথা থাকে যি সেই শত্ৰু নহ'বও পাৰে তাৰ কথাবোৰ আপুনি বেয়া পাব পাৰে কিন্তু হয়তো দৰকে ভাবি চালে সি আপোনাৰ হয়তো ৱেল উইচাৰে হয় বহুত ভাবি চিন্তি ডিচিশ্যন লৈ কামখিনি কৰিব যাতে তেওঁৰো বেয়া নহয় আপোনাৰো বেয়া নহয় সকলোলৈকে মই ধন্যবাদ জনাইছোঁ আজিৰ ভিডিঅ'টো সামৰিছোঁ জ্যোতিষ ইনফৰমেশ্যন লিংকৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ জনাইছোঁ যে মোৰ ভিডিঅ'খিনি আপোনালোকে চাইছে ভাল পাইছে মোক ৰিকুৱেষ্টিং যিহেতু ভিডিঅ' হয় যিজনে বনাইছোঁ তেওঁ ভাল পাব নিশ্চয় গতিকে ধন্যবাদ নমস্কাৰ কিবা ক'ব লগা থাকিলে নিশ্চয় মোক কমেণ্ট কৰিব থেংক ইউ